हेलो बंधु बान्धवीসকল ৰীতা কলিতা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে চুলিৰ যিকোনো সমস্যাসমূহ কেনেকৈ পৰিত্ৰাণ পাব পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ কিছু ক্ষেত্ৰত দেখা যায় যে চুলিসমূহ খুব সৰিবলৈ আৰম্ভ কৰে আৰু চুলিসমূহ নবহা হয়। চুলিৰ যিকোনো সমস্যা, উফিয়ে হওক, যিকোনো সমস্যাই হওক, আগতীয়াকৈ চুলি বয়স নবহাকৈ চুলি পকাৰ সমস্যাও আজিকালি খুব দেখিবলৈ পোৱা যায়। এইসমূহৰ কাৰণেনো আমাৰ চুলিসমূহত কি কৰিব লাগিব আৰু চুলিসমূহ আমাক কিদৰে আমি দীঘল কৰিব পাৰোঁ, চুলিসমূহ কিদৰে ভাল কৰিব পাৰোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানো কি কৰিলে ভাল। আৰু এয়া দেখিছেনে, মই প্ৰথমতে ধুনীয়াকৈ জেতুকা পাত কেইটামান লৈছোঁ আৰু জেতুকা পাতৰ লগত এয়া দেখিছেনে ফুল, কি ফুল এইটো আপোনালোকে গম পাইছেই চাগে। এয়া মই জবা ফুল কেইটামান লৈছোঁ আৰু জবা ফুল জেতুকাৰ লগত মই মিলাই লৈছোঁ। আৰু কেইটামান বস্তু মিলাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব যে মই কি বস্তু মিলাইছোঁ। আৰু এয়া লগতে জবা ফুল আৰু এয়া নৰসিংহ পাত দেখিছেনে। নৰসিংহ পাত লগালে চুলিখিনি সোনকালে নপকে আৰু উফি সমস্যাসমূহো আঁতৰ হয় আৰু চুলিখিনি খুব ধুনীয়া হয়। আৰু এয়া জবা ফুলৰ পাত আৰু ফুল দুইটাই দিছোঁ, জবা ফুলৰ পাত আৰু ফুল দুইটাই দিব। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ, আপোনালোকেও ধুনীয়াকৈ পেষ্ট কৰি ল'ব। তাৰপিছত এয়া দেখিছেনে এপ্লাই কৰিছোঁ। আকৌ এইদৰে চুলিখিনিত লগাব, চুলিখিনি গুৰিত দিব। ময়ো এয়া দেখিছেনে চুলিখিনি ফালি গুৰিবিলাকত লগাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও ইয়াত ধুনীয়াকৈ চুলিৰ গুৰিবিলাক উলিয়াই ল'ব। মই নিজেই লগাইছোঁ, আপোনালোকক যদি কোনোবা লগাই দিয়া মানুহ আছে তেতিয়া আপোনালোকে ধুনীয়াকৈ মানুহ এজনীক বা ছোৱালী এজনীক লগাই দিবলৈ দিব। মই নিজেই লগাইছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মই লগাই লৈছোঁ গোটেইখিনি। অকণমান আপোনালোকৰ যদি বেছি চুলিখিনি দীঘল হয় তেতিয়া আপোনালোকে বেছিকৈ লগাব। আৰু এইটো লগোৱাৰ পিছত কিন্তু আপোনালোকে মাথাটো নুধুব, খালী পানীয়েদি ধুব, চেম্পু একো ইউজ নকৰিব। তাৰপিছত দেখিছেনে মই লাহে লগাই পেলাই আৰম্ভ কৰিছোঁৱে আৰু লগাই হ'বগৈ এতিয়া। আৰু গুৰিখিনিতো অকণমান দি দিছোঁ। এয়া দেখিছেনে মোৰ লগাই হৈ গ'ল। ইয়াৰ লগাই হোৱাৰ পিছত আপোনালোকে 3 ঘণ্টা বা 4 ঘণ্টা সময় ৰাখিলেই হৈ যাব। 4 ঘণ্টা 3 ঘণ্টাৰ পিছত ধুনীয়াকৈ শুকাবলৈ আৰম্ভ কৰে বস্তুখিনি। আৰু এয়া দেখিছেনে মোৰ ধুনীয়াকৈ শুকোৱা হৈ গৈছে, ধুই দিলোঁ মই খালী পানীয়েদি। এয়া দেখিছেনে কি ধুনীয়া এটা শ্বাইনিং আহিছে চুলিখিনিত। আৰু এইদৰে আপোনালোকে সদায় লগাব। সদায় নলগালেও আপোনালোকে সদায়তো যিহেতু লগাব নোৱাৰে, সপ্তাহত 2 দিন বা 1 দিন সদায় লগাবই আপোনালোকে এনেকৈ। আৰু লগোৱাৰ পিছত আপোনালোকৰ চুলি সমস্যাসমূহ পৰিত্ৰাণ নাপালে মোক ক'ব। আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ লগালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব।